নমস্কাৰ সকলোকে বিলাসিত অসমৰ তৰফৰ পৰা সকলোকে বৈপ্লৱিক অভিবাদন জ্ঞাপন কৰিছোঁ। তাৰোপৰি আমাৰ অসমীয়া বাপতি সাহোন ভোগালী বিহুৰ আমি মাঘ বিহুৰ সকলোকে আগতীয়াকৈ ওলগ জনাইছোঁ। আমাৰ ল'ৰাই কি কৰিব নোৱাৰে, আমাৰ ল'ৰাই মাছ কাটে, আমাৰ ল'ৰাই মাংস বিক্ৰী কৰে, আমাৰ ল'ৰাই খেতি বাতিৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ কামৰ যোগেদি তেওঁলোকৰ নিজৰ উপাৰ্জনৰ চ'ৰ্চটো তেওঁলোকে উলিয়াই লয়। ইতিমধ্যে ভোগালীৰ জলপান নামেৰে বিলাসিত অসমৰ আমাৰ একাংশ সৈনিকে জু-ৰোডত যি চিৰিয়াখানা আছে, চিৰিয়াখানাৰ সমীপত মই এবাৰ দেখাই দিছোঁ। চিৰিয়াখানাৰ ওচৰত যিটো পেট্ৰল ডিপু আছে যে, এবাৰ ৰাইজক দেখাইলে, এতিয়া ইণ্ডিয়ান অইল এটা পেট্ৰল ডিপু আছে, তাৰ কাষতে লেন্সকাৰ্ট আছে, তাৰ কাষতে আমাৰ এখন পুমাৰ দোকান আছে, দেখিছেনে? এই ঠাইডোখৰ মানে সন্মুখ ভাগতে ফুটপাথৰ কাষতে আমাৰ বিলাসিত অসমৰ ভোগালী জলপান নামেৰে এখন ষ্টল খোলা হৈছে, য'ত আপোনাৰ পিঠা পনা লাড়ুৰ পৰা আদি কৰি সকলোবিলাক ঘৰুৱা বস্তু, লোকেল ডিম বা কেঁচা শাক পাচলিৰ পৰা আৰম্ভ কৰি নেমু টেঙাৰ পৰা আৰম্ভ কৰি জলপান, চাউল, জহা চাউল, বৰা চাউল সকলোবিলাক ইয়াত উপলব্ধ হ'ব। বিলাসিত অসমৰ আমাৰ যিসকল সৈনিকে সংগ্ৰাম কৰি আছে জাতিৰ কাৰণে, অসমীয়াৰ কাৰণে, তেওঁলোকে খুলিছে। গতিকে আশা কৰোঁ তেওঁলোকে এটা হেঁপাহত তেওঁলোকে আপোনালোকৰ পৰা সহযোগিতা পাম বুলি আৰু ৰাইজে সেইখিনি মৰম দিব বুলি তেওঁলোকে খুলিছে। আমি এবাৰ দেখাবলৈ গৈ আছোঁ। এতিয়া দোকানখন আজি যোৱাকালিৰ পৰা হৈছে শুভ উদ্বোধন, যদিও যোৱাকালিৰ পৰা শুভ উদ্বোধন হৈছে, এতিয়া বস্তুখিনি ধুনীয়াকৈ সজাই মেলি থৈছে। ঐ নাম কি দিছ? ভোগালী বিহুৰ। হয়, আমি এফালৰ পৰা দেখাই যাম। আমাৰ ইয়াত বাইদেউ আছে, বাইদেউ ভালে আছে? নমস্কাৰ। এই বিলাসিত আমাৰ সতীৰ্থ হয়। দামবোৰ অলপ কৈ যাব লাগিব, চলা। এইটো হুৰুম। এই কি আছে এইবিলাক? হুৰুম। ঠিক আছে, হুৰুম। এইটো মানৱ হাতীমূৰীয়া। নমস্কাৰ। ইয়াত হুৰুম আছে, এইখিনি হুৰুম আৰু কি মুড়ি আছে। হুৰুমৰ ৰেট কেনেকৈ? 100 টকা। 100 টকা আমি ডিছকাউণ্ট কৰি 90 টকা মানত আমি 90 টকা মানত দিব ন? তাৰপিছত কি আছে এইবিলাক? মুড়ি লাড়ু। মুড়ি লাড়ু আছে। আচ্ছা, এইবিলাক চব ঘৰুৱা উৎপাদিত? আমাৰ শিৱসাগৰৰ পৰা আহিছে এইবিলাক। আচ্ছা, এইবিলাক এইটো আপোনাৰ মুড়ি লাড়ু। আচ্ছা, আৰু এইটো আপোনাৰ বাও ধানৰ চিৰা। এইটো কি চিৰা? এইটো বাও ধানৰ চিৰা। এইবিলাক 12 ধানৰ চিৰা। চব কিমানকৈ আছে? এইটো আপোনাৰ 60কে লগাইছোঁ। 60 কেনে কিমান আছে? আধা কিলো আছে। আচ্ছা, এইবিলাক কি হয়? প্ৰত্যেকটো প্ৰডাক্টৰে আমি যোনটো MRP লগাইছোঁ তাৰে মানে কিবা এটা নহয় কিবা এটা আমি ডিছকাউণ্ট কৰি দিওঁ। ডিছকাউণ্ট। এইবিলাক কি সান্দহগুৰি নেকি? সান্দহগুৰি, হয়। ধানৰ কি চাউলৰ সান্দহগুৰি এইটো? এইটো আপোনাৰ মিক্স আছে ইয়াতে। বৰা চাউলৰ মিক্স আছে ন? এইটো কিহৰ হেৰি হয়? লাড়ু? আপোনাৰ চিৰা লাড়ু হয়। গুড়ৰ চিৰা লাড়ু ন? এইটো তিলৰ লাড়ু। এইটো খুবেই সোৱাদ খাবলৈ। আচ্ছা, তাৰপিছত ইয়াতে আপোনাৰ কি আছে? এই দুটা কলা তিলৰ আৰু বগা তিল। কলা তিলৰ বাৰু আপোনাক দেখাই দিছে বাৰু দেই ৰাইজক। এইটো কি হয়? এইটো বগা তিল। 50 টকা ন পাৰ পেকেট? কেইটা থাকিব? 10টা থাকে। হয়, এইবিলাক আপোনাৰ যিবিলাক বস্তু দেখিছে এইবিলাক আপোনাৰ ডিপাৰ্টমেণ্টেল ষ্ট'ৰত কিনিবলৈ গ'লে ইয়াৰ আপোনাৰ এইটো যোনটো 50 টকা হয় তাৰে এইটো 15 টকা বা GST লগাই পিনে 80 টকা 80 টকা তেনেকুৱা থাকে। আমাৰ খুব কম দামতে আমি এইটো 50 টকা ফিক্স নেকি? ৰেটটো ফিক্স নেকি 50 টকা? ফিক্স বুলি নহয়, আমি কিবা এটা ডিছকাউণ্ট কৰি দিওঁ। ডিছকাউণ্ট কৰি দিবা ন? তাৰ এইবিলাক হ'ল কি আছে? তিল পিঠা আছে, তিল পিঠা আছে, তিলৰ পিঠা আৰু গুড়ৰ পিঠা আছে। গুড়ৰ নাৰিকল নে তিলৰ নে গুড় আছে? নাৰিকল আছে। আচ্ছা, আৰু বাকী এইখিনি কি হয়? এইটো আপোনাৰ গুড়ৰ লাড়ু। মিঠৈ মানে? আমাৰ ভাষাত ক'ব গ'লে মিঠৈ। এইটো কি ইয়াৰ পৰা এটা খালা নেকি উলিয়াই? নাই খোৱা ন? ঠিক আছে। এইবিলাক কি হয়? এইটো ফটাৰ কাৰণে একচুৱেলি তেনেকৈ হেৰি কৰি দিলে। এইটো আপোনাৰ গুড়। এইটো অকণমান পেকেটটো হেৰি হৈছে। ঠিক আছে। এইটো কি হয়? এইটো আপোনাৰ তেল পিঠা। হয়। এই তেল পিঠাটো কিমান দিনৰ কাৰণে ভাল হৈ থাকিব? আপোনাৰ এসপ্তাহ ভাল হৈ থাকিব ন? আচ্ছা, আৰু এইবিলাক কিহত বোলে? এইবিলাক আমাৰ নিজৰে এটা আমাৰ বিলাসিত সংগঠনৰে এটা আমাৰ নিজৰে ব্ৰেণ্ড আমাৰ। এইটো চাহপাত। জেচমিন, ৰোজ, এনেকৈ কেইবাটাও ফ্লেভাৰ আছে। আমাৰ দিল্লীত আমি প্ৰমোশ্যন কৰি আছোঁ। আচ্ছা, আৰু ইয়াতো আমি আজি বিহুৰ কাৰণে আমি। আচ্ছা, এইটো কি হয়? এইটো আপোনাৰ হালধি। বাপৰে বাপ, এইটো ঘৰুৱা হালধি তালে? ঘৰুৱা উৎপাদিত। বঢ়িয়া। ঘৰুৱা উৎপাদিত ন? এইটো লেবেলিংটো কৰা আছে? এইটো কুশল শইকীয়া। আমাৰ কুশল যদি মই ভালকৈ দেখাবলৈ, মাইলছ ব্ৰনছনৰ যে কুশল, ডিব্ৰুগড়ৰ পৰা আহিছে মানে এইটো। বঢ়িয়া। এইটো কি হয়? এইবিলাক এইটো আপোনাৰ আচাৰ পাতি ৰাখি দিয়া আছে। এই চিৰা কি চিৰা? এইটো মালভোগ ধানৰ চিৰা।
75 টকা কিলো হয় অকণমান কমিবনে ৰেট চেট এইটো কিলো তেনেকৈ কিলো হাফ কিলো 75 হয় হয় এইটো কমিব মানে চিৰাটো নিজে টেষ্ট কৰা হৈছে চাগে হয় কৰা হৈছে এইটো বৰ ধুনীয়া চাউল এটা ৰাখিছা ব্লেক ৰাইচ পাবলৈ বহুতে দিগদাৰ হয় এইটো ব্লেক ৰাইচৰ কেনেকৈ এইটো ব্লেক ৰাইচ ইয়াত আধা কিলো চাগে আধা কিলো 80 টকা হ'লে 160 টকা কিলো হয় এইটোতো অৰিজিনেল ব্লেক ৰাইচটো ন হয় 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 বঢ়িয়া আৰু কি জহা চিৰা জহা চিৰা অঁ জহা চিৰাটো পাবলৈ তেনেই মানে ইমান বেছি ই এভেইলেবল নহয় জহা চিৰা কেনেকৈ আধা কিলো মানে 1 কিলো 140 টকা হয় এইটো ৰঙা বৰা চিৰা মানে বিহু যিমানখিনি সামগ্ৰী লাগে গাখীৰটোক হয়। গাখীৰ এৰি পিনে গোটেইখিনি বস্তু আছে মানে আছে গাখীৰ আৰু গাখীৰ আহিব গাখীৰ কেতিয়া আহিব হয় আচ্ছা 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 এইটো কি হয় এইটো কলা জহা কলা জহা এইটো ইয়াত কিমান আছে এটা হাফ কিলো আছে হাফ কিলোত 55 মানে 110 টকা কিলো 10 টকা এইখিনি বহুতখিনি চিৰা আছে কি আছে এইখিনি কি চিৰা হয় ইয়াতে আপোনাৰ লাহি ধানৰ চিৰা আছে লাহি চিৰা হয় লাহি ধানৰ চিৰা এইখিনি হ'ল মিঠৈ ন হয় এইখিনি আকৌ ঘৰুৱা আচাৰো আছে ইয়াতে এইখিনি হ'ল আপোনাৰ আচ্ছা চিৰা আৰু মুড়ি লাৰু কি আছে ভোট জলকীয়া আচাৰ ঘৰুৱা ঘৰুৱা ঘৰতে তৈয়াৰ কৰা আচ্ছা কেনেকৈ এইটো ৰেট কেনেকৈ এইটো ৰেট এইটো ৰেট কেনেকৈ আপোনাৰ 120 কম হ'বনে নে 120 দিবই লাগিব নাই এইটো মানে আমাৰ কি হয় এইটো আমাৰ সোণু অসম ভৈৰৱ ৰাজবংশী আচ্ছা ভৈৰৱ ৰাজবংশী ককায়েক আছে কি ক'ব দাদা কি আমি যিটো ব্যৱসায়টো কৰি আছো মানে গোটেইখিনি বস্তু আমাৰ ঘৰত বনোৱা হয় হয় নিজ হাতেৰে তৈয়াৰ কৰা বস্তু হয় গতিকে আপোনালোক আহক ঘৰত বনোৱা বস্তুটো লওক আৰু এইবিলাক আছে মানে এই বৰা চাউল আছে বৰা চাউল ন হয় একদম ফ্ৰেছ বৰা চাউল নে এইবিলাক আৰু এই পিঠাবোৰ আমাৰ ঘৰত বনোৱা ঘৰত বনোৱা নহয় ক'ৰ পাৰিছে চাপ্লাইটো ক'ৰ চাপ্লাইটো ক'ৰটো চাংঘাৰ কৰা চাংচাৰি পাইছে আচ্ছা আৰু দেখাচোন অলপ তিল পিঠাটো এইটো আছে তেল দিয়া পিঠা তেল দিয়া পিঠা ন আচ্ছা নাৰিকলৰ লাড়ু আছে আৰু এয়া স্পেচিয়েলি মন্টুৰ ঘৰত বনাইছে আমাৰ এইটো কি বস্তু নাৰিকলৰ কি হয় এইটো আমাৰ মেইন কথাটো হ'ল কি মুখ্য কথাটো হ'ল কি আমি নৱপ্ৰজন্মক কেনেকৈ আমাৰ ক্ষুদ্ৰ ব্যৱসায়ৰ প্ৰতি আকৃষ্ট কৰিব পাৰোঁ হয়। আমিতো খন্তেকীয়াভাৱে আমি আচলতে আমাৰ নতুন প্ৰজন্মখিনিক দেখাইছোঁ মানৱতা দোকানত যে মানে নতুন প্ৰজন্মখিনি আগুৱাই আহক আচলতে ক্ষুদ্ৰ ব্যৱসায়খিনি আমাৰ বুৰঞ্জীৰ হাতৰ পৰা গুচি গৈছে 90% যি ক্ষুদ্ৰ ব্যৱসায় আমাৰ হাতত নাই। মোক কল কৰি দিব মানে তো ইতিমধ্যে গাঁৱে ভূঞে আমাৰ বহু বুৰঞ্জীয় যুৱক সোমাই আছে তেওঁলোকে আহক মহানগৰীলৈকে আহক আহি যিখিনি পদপথৰ ব্যৱসায় যিখিনি সেই মন মেলক আৰু তাৰ পৰাই ব্যৱসায়খিনি আৰম্ভ কৰক আৰু যিখিনি ক্ষুদ্ৰ ব্যৱসায়খিনি আমাৰ বাহিৰাগতৰ হাতত গুচি যায় সেইখিনি আমি আজৰি আনিব লাগিব সুন্দৰ, সুন্দৰ। আচলতে মেইন কথাটো হ'ল কি পদপথৰ সংগ্ৰামটোৱে মেইন মানে কিমান দিনৰ পৰা দি আছে দোকানখন হা 3 দিন হ'ল আপুনি আমাৰ সোণুৰ ককাইক বঢ়িয়া 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 আৰু কি কি আছে দেখাই যাওক বস্তুবিলাক নাৰিকলৰ লাড়ু অঁ এইটো নাৰিকলৰ লাৰু ঐ বিন্দা নাৰিকলৰ লাৰু ল'বই লাগে নাৰিকলৰ লাৰু দেখিলে ৰ'ব নোৱাৰি আৰু খাওঁ লাগে এইটো সান্দহ নেকি এইটো সান্দহ একদম ঘৰত ঢেঁকীত খুন্দা সান্দহ আমাৰ ঘৰত কৰিছে শিৱসাগৰত কিন্তু তথাপিতো মই লৈ যাম দেই অলপ অলপ বস্তু এইখিনি কি চাউল এইটো হৈছে জহা চাউল জহা চাউল হা কলা জহা আৰু মনটো তুমি ধুনীয়াকৈ বনাই আনিছা নাৰিকলৰ কিবা বনাই আনিছা কি এইটো কি আনিছিলা নাৰিকলৰ কি বনাই আনিছা নাৰিকলৰ চিৰা কি এইটো 60 টকা কিলো কিলো নহয় চৰি কিলো নহয় এইটো কিমান মান আছে 100 গ্ৰাম আছে চাগে ন 120 গ্ৰাম এইবিলাক চব লোকেল ডিম হাঁহৰ ডিম এইটো হাঁহৰ মুৰ্গী ন আচ্ছা কালি ভৈৰৱৰ ওচৰৰ পৰা এজন মানুহে একদম পুৰা কাৰ্টুনৰ প্লেট হিচাপে লৈ গৈছে কণী মোক কৈছে যে বিলাচী টেনা দোকানৰ পৰা আমি পুৰা লোকেল ডিম লৈ আহিছোঁ কৰিছোঁ যে আমাৰ ঘৰত যিখিনি থলুৱাভাৱে প্ৰস্তুত কৰা যিখিনি বস্তু হয়। সেইখিনি আমাৰ নিজৰ মানুহখিনিক দিবলৈ চেষ্টা কৰিছোঁ কাৰণ ইতিমধ্যে আমি গম পাইছোঁ যে এই পিঠা পনাৰ ক্ষেত্ৰতো মানে কিবা ডুপ্লিকেচি হৈ আছে হয়, হয়, যিখিনি বাহিৰা ব্যৱসায়ী আছে তেওঁলোকে মানে মেচিনত উৎপাদিত সামগ্ৰী বজাৰত মেলিছে তো আমি যিমান পাৰোঁ আমি 100% চেষ্টা কৰিছোঁ থলুৱাভাৱে যিখিনি উৎপাদিত সামগ্ৰী আমি কেনেকৈ ৰাইজক আমি দিব পাৰোঁ ভোগালীত এইখিনি শাকো ৰাখিছে পালেং চালেং শাক ৰাখিছে ধুনীয়াকৈ ডিম ৰাখিছে এইবিলাক চাউল সান্দহ নাৰিকল লাৰু নাৰিকলৰ চিৰা মানে ধুনীয়াকৈ এইবিলাক পিঠা ৰাখিছে তাৰপিছতে এইটো পৰি আছে বটলটো ধুনীয়াকৈ সজাই দিছোঁ ৰ'ব বাঁহৰ চুঙা দৈ আহিব বাঁহৰ চুঙা দৈ হা বাঁহৰ চুঙা দৈ বাঁহৰ চঙা দৈ কেনেকৈ হ'ব ৰেটবিলাক ৰেটবোৰ অহাৰ পিছতে ডিচাইড হ'ব কেনেকুৱা অহাৰ পিছত ডিচাইড হ'ব ন খুব ধুনীয়াকৈ এইবিলাক আমাৰ মাজত আছে এজন সকলোৱে চিনি পোৱা এজন ব্যক্তি আমাৰ বৈকুণ্ঠ প্ৰিন্স পাঠক নতুন বছৰ শুভেচ্ছা আকৌ পাব্লিকেলি দিছোঁ কি ক'বা খুব ভাল পদক্ষেপ অসমীয়া যুৱকসকল এনেকৈ ওলাই আহিছে
বিশেষকৈ বীৰ লাচিত সেনাৰ যিসকল সৈনিক আছে তেখেতসকল ওতঃপ্ৰোতভাৱে ব্যৱসায়ৰ লগত জড়িত হৈছে, থলুৱা ব্যৱসায়। গতিকে আমি অসমবাসী ৰাইজক ক'ম যে আপোনালোক ওলাই আহক আৰু ল'ৰাবিলাক আৰু যুৱক যুৱতীসকলক যদি এনেকৈ সাহস আমি দিয়ে। উৎসাহ আৰু সাহস দি নিশ্চিতভাৱে তেওঁলোক আগুৱাই যোৱাত সহায় হ'ব। আৰু মই ৰাতিপুৱা বহুত বস্তু নিছোঁ আৰু খাই খুব ভাল লাগিছে। পিয়'ৰ এড্ৰেছটো কৈ দিছোঁ, চিৰিয়াখানাৰ গণেশগুৰিৰ ফালৰ পৰা আহিলে একদম চিৰিয়াখানা নোপোৱাৰ আগতে, আৰু কমাৰ্চৰ ফালৰ পৰা আহিলে ঠিক চিৰিয়াখানাখন পাৰ হৈ তেল ডিপুটোৰ ফ্ৰণ্টত তেল ডিপুটোৰ ফ্ৰণ্টত এই পুমাটো দেখাইছে এবাৰ। পুমা শ্ব'ৰুম, এইফালে লেন্সকাৰ্ট, এইফালে হ'ল আপোনাৰ ইণ্ডিয়ান অইলৰ ফ্ৰণ্টত। আমাৰ এইটো বয়কট কৰি দিছে। জয় অসম, জয় অসম। সকলো আহক আৰু পিঠাৰ সোৱাদ লওক। সোনকালে হেৰি কি কয়, নাৰিকলৰ লাড়ু পেকেটটা লওক, চাহ খাওঁগৈ। কি ক'ব বাইদেউ? হয়নে? কওক, আপুনি কথা নকয়, আজি কথা ক'ব লাগিব। ৰাইজৰ সহযোগিতা কেনেকুৱা পাইছে? সুন্দৰ ন? আচ্ছা আচ্ছা, থেংক ইউ। এইখন হ'ল বীৰ লাচিত সেনা অসমৰ নেতৃত্বত, ৰাইজৰ মৰমত, আশীৰ্বাদত ভোগালী বিহুৰ কাৰণে এটা খুব সুন্দৰকৈ তেওঁলোকে সাজি ৰখা এখন জলপানৰ দোকান, পিঠা পনাৰ দোকান, অসম আৰু অসমীয়াৰ সংস্কৃতিৰ বস্তুবিলাক, যিবিলাক আমাৰ বিহুত দৰকাৰ হয়, যিবিলাক আমি ৰাতিপুৱা শুই উঠি পেলাই দেউতাৰ মাৰ লগত, বংশ পৰিয়ালৰ লগত যিখিনি আমি বিহুৰ সেই দিনকেইটাত আমি উপভোগ কৰোঁ, গোটেইখিনি বস্তু আমাৰ ইয়াত আছে। সৰুম আছে, চিৰা আছে, মালভোগ ধানৰ চিৰা আছে, বৰা ধানৰ চিৰা আছে, ইভেন খুব সুন্দৰকৈ ৰাখিছে। আৰু সান্দহ আছে, আৰু ব্লেক ৰাইচ, যিটো চাউল ইমান সহজে উপলব্ধ নহয়, তাকো ধুনীয়াকৈ ৰাখিছে। আৰু আমি আশা কৰিছোঁ সকলোবিলাক আহিব, আহি আমাৰ বীৰ লাচিত সেনা অসমৰ যিখন থলুৱা দোকান, উক্ত দোকানখনৰ পৰা আপোনালোকে ক্ৰয় কৰিব, আৰু আমাৰ মানুহখিনি আপোনালোকে সাহস সহযোগিতা সকলো আগবঢ়াব। এক মিনিট, কি ক'বা জয়ন্ত? ভাল লাগিছে, গোটেইখিনি আহক, আমিও আছোঁ, লাগি ভাগি আছোঁ। আমাৰ ঘৰৰ যেনেকুৱা পিঠা লাড়ু বনাই তেনেকুৱা চেম টু চেম, কোনো 2 নম্বৰী নাই, ডুপ্লিকেচি নাই। বঢ়িয়া। কি ক'বা ফুকন? আহিব লাগে, ওলাই আহিব লাগে। খুব লাজ কৰে। ধন্যবাদ, সকলোকে ধন্যবাদ। আমি আছোঁ ইয়াতে অলপ সময়। আৰু এয়া মোৰ ফালৰ পৰা বিকাশলৈকে পুৰা ঘৰত উৎপাদিত খাবগৈ লাগিব আজি মানে, হয় ন? আজি চুনুৱে খাবলৈ দিছে ধুনীয়াকৈ। ভোগালীৰ ভোগ, এই দোকানখন আকৌ দেখাই দিব লাগিব ন, ভোগালীৰ ভোগ এখনে নেদেখালে নহ'ব। ভোগালীৰ ভোগ 1 জানুৱাৰীৰ পৰা চলি আছে। 1 জানুৱাৰীৰ পৰা নতুন বছৰৰ প্ৰথম 2025 চনৰ প্ৰথম দিনটো, জানুৱাৰী 1 তাৰিখৰ পৰা চলি আছে এইবিলাক দোকান। সকলো আহিব, ধুনীয়াকৈ তলিলৈকে দেখাইছে, চব গোটেইখিনি আমাৰে ল'ৰা বহি আছে, আমাৰে ল'ৰা দোকান। ধন্যবাদ। অহাকালিৰ পৰা ইয়াতে লোকেল মুৰ্গী আৰু আমাৰ হাঁহৰ ব্যৱস্থাটো কৰিছোঁ। কাটিবা নেকি? কাউণ্টাৰ আমাৰ ৰেডি হৈ আছে। তো ভোগালী উপলক্ষে মেজিও উপলক্ষে যিখিনি, যিহেতু আমাৰ গুৱাহাটীৰ যিখিনি কৃত্ৰিম মহানগৰ, কৃত্ৰিমতাৰ মাজত জীয়াই থাকে, নিজৰ আমাৰ অসমীয়া যুৱ প্ৰজন্ম খেতি মানে কি হয়, যিখিনি উঠি অহা যুৱ প্ৰজন্ম তেখেতসকলে মেজিৰ লগত চিনাকি নহয়, মানে যিহেতু গাঁৱে ভূঞে যোৱা নহয়। গতিকে আমি চেষ্টা কৰিম যিখিনি গুৱাহাটীত বাস কৰা যিখিনি সৰু নতুন প্ৰজন্ম আছে তেখেতসকলক আমি মেজি কি বস্তু হয়, আমাৰ ইয়াৰ যিখিনি আমাৰ সমাজৰ অসমীয়া সমাজৰ যিখিনি ভোগালী সামগ্ৰী সেইখিনিৰ লগত পৰিচয় কৰাই দিবলৈ আমি চেষ্টা কৰিম। আচ্ছা, কথাটোতো সকলোৱে কয় যে বীৰ লাচিত সেনা অসমে কাম কৰি দেখক, বীৰ লাচিত সেনা অসমে চান্দাৰ পৰিৱৰ্তে ৰাইজৰ যিবিলাক কাম বা উপাৰ্জনৰ এটা কাম কৰি দেখক। এতিয়া আমি বীৰ লাচিত সেনা অসমে এনেকুৱা ধৰণৰ কাম কৰি আছোঁ, বিগত কৈছোঁ, এতিয়াও কৈছোঁ, সেইটো কাৰণে কৰিম। গতিকে আমি বিচাৰোঁ এতিয়া যিসকল ব্যক্তি এনেকৈ ধৰণৰ আমাৰ সমালোচনা কৰে, সেইসকল ব্যক্তিয়ে আহি আমাৰ এবাৰ এমুঠি আমাৰ হাত কিনিলে এটা এক্সাম্পল ছেট কৰি দিয়ক যে অসমীয়া মানুহে ব্যৱসায় কৰিলে, অসমীয়া মানুহক সহায় কৰে, সেই সমালোচকসকল আমাৰ লগত আছে। মানে সংগঠনটো তললৈ সেৱা প্ৰতিপালন কৰিবৰ কাৰণে এটাই কথা, চান্দা পাৰ্টি। গতিকে আমি এনেকুৱা কাম কৰিছোঁ। আমাৰ দোকান ইয়াত আছে, 6 মাইলটোতো আছে। আমাৰ থলুৱা মানুহৰ পৰা এটলিষ্ট 100 টকা কিবা আপোনালোকে কিনি দেখাওক, তেতিয়া আমি গম পাম যে আপোনালোকে আমাৰ ক্ষেত্ৰত এইখিনি ক্ষেত্ৰত আপুনি সাহস আৰু উদ্দীপনা দিছে। হয়তো ধেমালি হৈ কৰি দিলোঁ, এচাম মানুহ আছেতো মানে খুবেই থাকি ভাল পায়। গতিকে এটাই আমাৰ অনুৰোধ যে বীৰ লাচিত সেনা অসমীয়াৰ প্ৰত্যেকটো আৱেগ অনুভূতিৰ লগত জড়িত হৈ আছে, সদায় থাকিব। গতিকে আপোনালোকৰ সহযোগিতা লাগিব। ধন্যবাদ। জয় আই অসম।
কিবা ক'বা নেকি? হৈ যাব।